আমাৰ মাজত বিভাজন তেনেকুৱা একো বিভাজন নাই। আমি সুসংগঠিত আৰু অলপতে যিটো এটা এক্স NDP ৱেলফেয়াৰ এছ'চিয়েশ্যন বুলি এটা কিবা এটা বনাইছে, সেইটো আচলতে ৰাজনীতিৰ লগত যিসকল ওতঃপ্ৰোতভাৱে জড়িত UPPL দলৰ লগত যিখিনি তাত নেতৃবৰ্গ আছে, গোটেইখিনি UPPL দলৰ বিভিন্ন বিষয়ত বিষয়ববীয়াসকল হৈ আছে। কোনোবাই কোনোবাই কি বুলি ক'ব এইটো VCDC চেয়াৰমেন, কোনোবাই আকৌ কি বুলি কৈছে TCLCCৰ চেয়াৰমেন, ভাইচ চেয়াৰমেন, কোনোবাই আকৌ বিভিন্ন ধৰণে সেই দলৰ লগত জড়িত। এইটো ইলেকশ্যন কেন্দ্ৰিক। ইলেকশ্যন অহা 2025 যিটো ইলেকশ্যন আহি আছে, ইলেকশ্যনত আমাৰ দাবীসমূহ সিহঁতে উত্থাপন কৰিবলৈ কাৰণে বা চৰকাৰক প্ৰেছাৰ দিবলৈ কাৰণে নহয়, সিহঁতে যিখিনি NDP সদস্য UPPL দলত মানে আছে, কোনোবাই ডেপুটি চিফ, কোনোবাই EM, কোনোবাই MCLA আছে, সেইখিনি হয়তো অহা 2025 নিৰ্বাচনৰ সময়ত টিকেট নাপাবও পাৰে। সিহঁতৰ টিকেট পোৱাটো হয়তো কঠিন হৈ পৰিছে। সিহঁতৰ যিটো নেকি আজি তাৰিখত যিটো পজিশ্যন, সেই হিচাপে সিহঁতৰ টিকেট পোৱাটোৱে কঠিন হৈ পৰিছে। গতিকে এই মানুহখিনিক লৈ পেলাই টিকেটৰ দাবী কৰিবলৈ কাৰণেহে সিহঁতে বনাই লৈছে। এইটো NDPৰ সমস্যাসমূহ সমাধান কৰিবলৈ কাৰণে, দাবী উত্থাপন কৰিবলৈ কাৰণে নহয়, টিকেট দাবী কৰাহে সংগঠন এইটো। সিহঁতে গোবিন্দ বসুমতাৰী, ফেৰেংগা আৰু কোনোবা চামজাৰাং, সিহঁতৰ টিকেট দাবী কৰি দিবলৈ কাৰণেহে সিহঁতৰ প্ৰয়োজনৰ খাতিৰত বাকী যিখিনি সিহঁতৰ লগত জড়িত যিখিনি প্ৰাক্তন NDP সদস্য, সেইখিনি সিহঁতে টিকেট দাবীদাৰ সংগঠন হিচাপে বনাই লৈছে, বাকী একো নহয়। চাব, এইটো সম্পূৰ্ণ ইলেকশ্যনৰ মানে এইটো এটা উদ্দেশ্য কৰিহে এইটো সংগঠনটো বনাইছে। বাকী যিসকলে আছে সিহঁতে ভালকৈ জানে। আমাৰ ইউনাইটেড ফৰাম অফ এক্স NDP, আমি গোটেই অসম, আনকি আমি অসমৰ যিমানখিনি জিলাৰ পৰা আমাৰ NDP সংগঠনৰ সদস্য আছিল, প্ৰত্যেকখন জিলাতে আমি জিলা সমিতি কৰিছোঁ। কাৰ্বি আংলং, গোলাঘাটৰ পৰা শান্তি চুক্তিৰ কাৰণে আপুনি গুৱাহাটীলৈ আহি আজি আপোনালোকৰ যি আশা লৈ আহিছিলে সেইখিনি আপোনালোকৰ সফল হোৱা বুলি ভাবেনে? সৰ্বপ্ৰথমে ৰাইজক আপোনালোকৰ মিডিয়াৰ জৰিয়তে ইউনাইটেড ফৰাম অফ এক্স NDP ফালৰ পৰা আজি দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ সকলোকে বৈপ্লৱিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আমি আজি ইউনাইটেড ফৰাম অফ এক্স NDPৰ আজি আমাৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস। আজিৰ দিনতেই 2022 21 অক্টোবৰ তাৰিখত ইউনাইটেড ফৰাম অফ এক্স NDP সংগঠনটো প্ৰতিষ্ঠা কৰা হৈছিল। আমি আগতে যিটো সশস্ত্ৰ সংগ্ৰামত আছিলোঁ, তেতিয়া কিবা কাৰণত কেইবাটা ভাগত বিভক্ত হৈ আছিলে। তো শান্তি চুক্তি হ'ল। শান্তি চুক্তিৰ পিছত NDP নামৰ যিটো সশস্ত্ৰ সংগঠন, এই সংগঠনটো ভংগ কৰি দিয়া হ'ল। ভংগ কৰাৰ পিছত আমি চেদেলি ভেদেলি হৈ আছিলোঁ। আশা ৰাখিছিলোঁ আমাৰ আৰু কৰণীয় একো নাথাকিব। আমাৰ যি চৰকাৰ আছে, অসম চৰকাৰ, BTC চৰকাৰ, এই শান্তি চুক্তিৰ জৰিয়তে যিখিনি দফা কাৰ্যকৰী কৰিব লাগে সেইখিনি সম্পূৰ্ণ কৰিব বুলি আমি আশা আৰু বিশ্বাসত আছিলোঁ। কিন্তু দেখা গ'ল যে আমাৰ সমস্যাসমূহ সমাধান হোৱা নাই। আমাৰ সমস্যাসমূহ বহুখিনি সমস্যা, যেনে আমাৰ ৰিহেবিলিটেশ্যন, পুনৰ সংস্থাপনৰ যি ব্যৱস্থা, এই ব্যৱস্থাসমূহ হোৱা নাছিল। আমাৰ শ্বহীদ পৰিয়ালৰ যিখিনি মানে সাহায্য পাবলগীয়া, এইখিনি সম্পূৰ্ণ হোৱা নাছিল। তাৰপিছত আমাৰ যিবিলাক কেছ আছিল,
কেছটো অকল অসমতে নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চল পশ্চিমবংগকে আদি কৰি আমাৰ চুবুৰীয়া ৰাজ্য প্ৰত্যেকখন ৰাজ্যতে আমাৰ কেছবিলাক আছিলে। তাৰপিছত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত, নেপালত আমাৰ কেছসমূহ আছিলে। এই বিশেষ যিখিনি আমাৰ অতি সোনকালে কাৰ্যকৰী কৰিবলগীয়া বা কেছবিলাক নিষ্পত্তি হ'বলগীয়া আছিলে, সেইবিলাক হোৱা নাছিল। গতিকে দেখা গ'ল যে চৰকাৰে একো কৰা নাই, গতিকে আমি চৰকাৰকতো ক'ব লাগিব, সোঁৱৰাই দিব লাগিব বা দাবী আমাৰ যি প্ৰাপ্য অধিকাৰ সেইসমূহ সাব্যস্ত কৰিব লাগিব। সেইকাৰণে আমি আকৌ প্ৰাক্তন NDB যিখিনি সদস্য আছিলে, প্ৰাক্তন NDB আৰু NDBৰ লগত জড়িত আমাৰ যিখিনি পৰিয়াল আছে, যিখিনি বিভিন্ন সমস্যাৰ লগত জড়িত আছে, আমি আকৌ সংগঠিত হৈ একত্ৰিত হৈ আজিৰ দিনটোতে আমি ইউনাইটেড ফৰাম অফ এক্স NDB বুলি এই সংগঠনটো আমি প্ৰতিষ্ঠা কৰি লৈছোঁ।